আজি মই আপোনালোকৰ সন্মুখত ইতিমধ্যে দিল্লী মৰকজ তবলিগী জমাতৰ মৰকজ যে ঘটনাটো হৈছে যেইটো লৈ আজি আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহ বহুত চিন্তিত। আমিও তবলিগী জমাতৰ মানুহ, আমি জমাতক ভাল পাওঁ, বলে যেটো হৈছে সেইটো বহুত বেয়া হৈছে। আমি সবেই মানিব লাগিব। ইমান ডাঙৰ এটা প্ৰব্লেম যেটো লৈ গোটেই পৃথিৱীৰ মানুহ যুঁজি আছে। আমাৰ যি ভাইসকলে তবলিগী জমাতত ইমান দিন ভিতৰত আছিল মৰকজত, এতিয়া সেইসকলক চেক কৰাৰ পিছত দিল্লীয়ে হ'ব পাৰে অসমত পঠাই দিব। আপোনালোকৰ পৰা মোৰ এটাই আবেদন, ইন শৰ্ট, যে আপোনালোকে অসমৰ ভিতৰত পাও ৰখাৰ পিছত যিকোনো এটা ডাঙৰ হস্পিটেলৰ আচাৰত যাব, গৈ নিজৰ চেকআপ কৰাব, আর চেকআপ করার পিছত নিজের বাড়িতে যাব। যদি নহয় আল্লাহ না করো যদি আপনার পজিটিভ হয় করোনা, আপনি যদি এনেই বিনা চেকআপে আপনি যায়, গোটেই গাঁও গোটেই এরিয়ার ভিতৰত এইটো স্প্রেড কৰিব পাৰে। এইটোৰ কাৰণে মই হাত জোড়ি আপোনালোকক আবেদন কৰি আছো যে আপোনালোকে ডাইৰেক্ট ঘৰত নাযাব, বলকে হস্পিটেলত যাব চেকআপত, তাৰ পিছত আপোনালোকে ঘৰত যাব। জাজাকুমুল্লাহ খেৰ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।